নমস্কাৰ এই মুহূৰ্তত আৰম্ভ কৰিছো আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যিকেইটা খবৰ আপুনি জনাটো অত্যন্ত দৰকাৰী গতিকে ভিডিঅ'টো শেষ মুহূৰ্তলৈকে চাই যাব এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ চৰকাৰে পুনৰ 16টাকৈ ইউটিউব চেনেল বন্ধ ঘোষণা কৰিছে আৰু ইয়াৰ ভিতৰত 6টাকৈ চেনেল পাকিস্তানৰ চেনেল বুলি জানিব পৰা গৈছে চৰকাৰে সোমবাৰে দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষা বৈদেশিক সম্পৰ্ক আৰু ৰাজহুৱা শৃংখলা সম্পৰ্কীয় বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ কৰাৰ বাবে এটা ফেচবুক একাউণ্ট আৰু 16টাকৈ ইউটিউব চেনেল নিষিদ্ধ কৰিছে ইয়াৰ ভিতৰত 6টা চেনেল পাকিস্তানৰ পৰা চলি আছিল বুলি জানিব পৰা গৈছে এই তথ্যবোৰ এটা চৰকাৰী বিবৃতিত দিয়া হৈছে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এক বিবৃতিত কয় যে ব্লক কৰা ইউটিউব চেনেল আৰু ফেচবুক একাউণ্টৰ মুঠ দৰ্শকৰ সংখ্যা 680 মিলিয়নতকৈ অধিক আছিল আৰু এই চেনেল আৰু একাউণ্টসমূহে ভাৰতত ৰাজহুৱা শৃংখলা বিঘ্নিত কৰা আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ পৰিৱেশ সৃষ্টি কৰা আৰু ভয়ৰ পৰিৱেশ সৃষ্টি কৰাটো ভুল অপ্ৰমাণিত তথ্য বিয়পাই আছিল শেহতীয়াকৈ বহুতো চেনেল ব্লক কৰা হৈছে এই ডিজিটেল সংবাদ প্ৰকাশকসকলৰ কোনোৱেই তথ্য প্ৰযুক্তি নিয়ম 2021 নিয়ম 18 অধীনত মন্ত্ৰালয়ক প্ৰয়োজনীয় তথ্য প্ৰদান কৰা নাছিল ইয়াৰ আগতে চৰকাৰে নিয়ম উলংঘন কৰাৰ বাবে 22টা ইউটিউব চেনেল ব্লক কৰিছিল 5 এপ্ৰিলত নতুন তথ্য প্ৰযুক্তি নিয়মৰ অধীনত চৰকাৰে 22টাকৈ ইউটিউব চেনেল ব্লক কৰে 4টা পাকিস্তানী চেনেলো ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আছে প্ৰতিবেদন অনুসৰি ৰাষ্ট্ৰীয় সুৰক্ষা বৈদেশিক সম্পৰ্ক আৰু ৰাজহুৱা শৃংখলা সম্পৰ্কীয় মিছা বাতৰিৰ সম্প্ৰচাৰ কৰাৰ বাবে এই চেনেলসমূহ নিষিদ্ধ কৰা হৈছে প্ৰথমবাৰৰ বাবে এই 18টা চেনেল নতুন আইটি নিয়ম 2021 অধীনত ব্লক কৰা হৈছে আৰক্ষী উপ পৰিদৰ্শকৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ এজনক আটক কৰিছে ইতিমধ্যে গুৱাহাটীৰ কলেজৰ পৰা ফাদিল হোৱাৰ সন্দেহ হৈছে এই প্ৰশ্নকাকত এছআই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ সন্দৰ্ভত কামপুৰত এজন যুৱকক আটক কৰা হৈছে ইতিমধ্যে আটকাধীন যুৱকজন চাংচুকীৰ পিণ্টু গোহাঁই কামপুৰ আৰক্ষীয়ে সোধা পোছাৰ বাবে আটক কৰিছে যুৱকজনক বৰ্তমান কামপুৰ আৰক্ষীৰ জিম্মাত আছে যুৱকজন গুৱাহাটীৰ মালিগাঁৱৰ ললিত চন্দ্ৰ ভৰালী কলেজৰ পৰা যুৱকজনে প্ৰশ্নকাকত লাভ কৰি ভাইৰেল কৰা বুলি আৰক্ষীৰ প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে উল্লেখযোগ্য যে অসম আৰক্ষীৰ এছআই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা বুলি ছ'চিয়েল মিডিয়াত প্ৰশ্নকাকতৰ প্ৰতিলিপি ভাইৰেল হৈ আছে অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ পৰীক্ষা যোৱা 24 এপ্ৰিল দেওবাৰে অনুষ্ঠিত হৈছিল উপ পৰিদৰ্শক পদৰ বাবে লিখিত পৰীক্ষাৰ পিছতে পৰীক্ষাৰ প্ৰশ্নকাকত ৰাজহুৱা হোৱাৰ পিছত প্ৰশ্ন উত্থাপন হৈছে যে এইবাৰো প্ৰশ্নকাকত ফাদিল হৈছিল নেকি কিয়নো দেওবাৰে অনুষ্ঠিত হৈ যোৱা পৰীক্ষাৰ উত্তৰবহীৰ লগতে প্ৰশ্নকাকতো জমা দি আহিব লগা হৈছিল পৰীক্ষাৰ্থীয়ে পৰীক্ষা হলত আনকি মোবাইল নিয়াটো আছিল নিষেধাজ্ঞা সেৱা কৰ্তৃপক্ষই অনুষ্ঠিত কৰা পৰীক্ষাত মোবাইলকে ধৰি ইলেক্ট্ৰনিক সামগ্ৰী নিষিদ্ধ কৰাৰ লগতে সকলো নিৰাপত্তামূলক ব্যৱস্থা লোৱা হৈছিল কিন্তু এই সকলোবিধ ব্যৱস্থাক এক প্ৰকাৰ উপলংঘা কৰি ছ'চিয়েল মিডিয়াত উপ পৰিদৰ্শকৰ পৰীক্ষাৰ কাকত সকলোৰে মোবাইলে বিয়পি পৰে এনে ক্ষেত্ৰত আচৰিত প্ৰকাশ কৰিছে সকলো পৰীক্ষাৰ্থীয়ে প্ৰশ্নকাকত পৰীক্ষাৰ আগে এনে পিছত ফাইনেল হ'ল এই সন্দৰ্ভত চৰকাৰক তদন্ত কৰাৰ বাবে আহ্বান জনাইছে পৰীক্ষাৰ্থীসকলে ঘটনা সন্দৰ্ভত অসম আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে পৰৱৰ্তী খবৰ চৰকাৰী কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ কেন্দ্ৰীয় কৰ্মচাৰীৰ দিয়া বৃদ্ধি সন্দৰ্ভত ইতিমধ্যে জল্পনা কল্পনা আৰম্ভ হৈছে এতিয়ালৈকে অহা তথ্য অনুসৰি আগন্তুক দিয়া বৃদ্ধি হোৱাৰ সম্ভাৱনা খুব কম বুলি ধাৰণা কৰা হৈছে বিগত সময়ত কেন্দ্ৰীয় কৰ্মচাৰীয়ে দিয়া বৃদ্ধিৰ উপহাৰ লাভ কৰিছিল এই ঘোষণাৰ সৈতে চৰকাৰে দিয়া 31% পৰা 34% কৰা হৈছিল বিত্ত মন্ত্ৰালয়ৰ ফালৰ পৰা দিয়া এৰিয়াৰো মঞ্জুৰি লাভ কৰা কাম আৰম্ভ হৈছে কৰ্মচাৰীৰ জুলাইত ভৰিবলগীয়া দিয়াৰ অপেক্ষা কৰা হৈছে জানিব পৰা মতে কেন্দ্ৰীয় কৰ্মচাৰীৰ দিয়া বছৰত দুবাৰ ৰিভাইজ কৰোৱাৰ প্ৰক্ৰিয়া আছে প্ৰথম ৰিভিজন জানুৱাৰীৰ পৰা জুনলৈ কৰা হয় দ্বিতীয়টো জুলাইৰ পৰা ডিচেম্বৰলৈ কৰা হয় প্ৰথম দিয়া ৰিভিজনৰ ঘোষণা মাৰ্চত কৰা হৈছিল জুলাইত ইয়াক পুনৰ ৰিভাইজ কৰা হ'ব এতিয়ালৈ অহা তথ্যৰ পৰা ধাৰণা কৰা হৈছে আগন্তুক দিয়া বৃদ্ধি হোৱাৰ সম্ভাৱনা খুব কম ডিচেম্বৰ 2021লৈ চালে দেখা যায় যে AICPIৰ সংখ্যা 125.4ত উপনীত হৈছিল জানুৱাৰী 2022ত 0.3% সংখ্যা বৃদ্ধি পোৱাৰ পিছত এয়া 125.1 হৈছিল
ইয়াৰ পিছত ফেব্ৰুৱাৰীতো 0.1 সংখ্যা হ্ৰাস পাইছিল। ধাৰাবাহিকভাৱে 2 মাহ হ্ৰাস হোৱাৰ পিছত আশংকা কৰা হৈছে যে জুলাইত সম্ভৱতঃ ডিএ বৃদ্ধি হ'ব পাৰে, কিন্তু এই সংখ্যা ইয়াতকৈও তললৈ গ'লে ডিএ বৃদ্ধিৰ সম্ভাৱনা নাই। 124ৰ তললৈ যোৱাৰ পিছত ডিএ স্থিৰ ৰখা হ'ব। পৰৱৰ্তী খবৰ, ৰাজহুৱা স্থানত থোৱালেও ভৰিব লাগিব আপুনি জৰিমনা। মাস্ক পিন্ধাটোতো বাধ্যতামূলক কৰা হৈছে। পুনৰ কোভিডক লৈ নতুন নীতি-নিয়ম ঘোষণা কৰা হ'ল। কোভিডৰ সংক্ৰমণ বৃদ্ধিৰ লগে লগে কেইবাখনো ৰাজ্যৰ চৰকাৰে পুনৰ কৰোণা সতৰ্ক আচৰণ মানি চলাৰ ক্ষেত্ৰত কঠোৰ নীতি-নিয়ম অৱলম্বন কৰা দেখা গৈছে। শেহতীয়াকৈ ৰাজধানী দিল্লীকে ধৰি পাঞ্জাৱ, হাৰিয়ানা, তামিলনাডু, কৰ্ণাটকতো কৰোণাৰ সংক্ৰমণ কিছু ঊৰ্ধ্বগামী হৈছে। কোভিড-19 সংক্ৰমণৰ গ্ৰাফডাল ঊৰ্ধ্বগামী হোৱাৰ লগে লগে ৰাজ্য চৰকাৰসমূহেও কঠোৰ নীতি গ্ৰহণ কৰিছে। কৰ্ণাটক চৰকাৰেও আজি ৰাজ্যখনত ৰাজহুৱা স্থানত মাস্ক পিন্ধাটো বাধ্যতামূলক কৰিছে। আজি এক জাননী জাৰি কৰি কৰ্ণাটক চৰকাৰে কয় যে এতিয়াৰে পৰা যিকোনো ৰাজহুৱা স্থানত মাস্ক পিন্ধাটো বাধ্যতামূলক, অন্যথা জৰিমনা ভৰিব লাগিব নিয়ম উলংঘনকাৰীয়ে। কৰ্মস্থলী, শিক্ষানুষ্ঠান, চিনেমা হল, ৰাজহুৱা পৰিবহণ, শ্বপিং মল, বজাৰ, হোটেল, ৰেস্তোৰাঁ আদিত মাস্ক পিন্ধাটো বাধ্যতামূলক। ইমানেই নহয়, ৰাজহুৱা স্থানত থোৱাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই জাননীত কোৱা মতে ৰাজহুৱা স্থানত থোৱালে আপুনি জৰিমনা ভৰিব লাগিব পাৰে। পৰৱৰ্তী খবৰ, আৰক্ষীৰ উপ পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ সেৱাৰ স্পষ্টীকৰণ। পৰীক্ষাৰ্থীক বিভ্ৰান্ত কৰাৰ ষড়যন্ত্ৰ আখ্যা দিছে সেৱাই। দেওবাৰে অনুষ্ঠিত হৈ যোৱা অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ পৰীক্ষাৰ প্ৰশ্নকাকত ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত প্ৰশ্নকাকত ফাদিল হৈছিল নেকি বুলি ব্যাপক প্ৰতিক্ৰিয়া হৈছিল। আজি এই প্ৰসংগত নিজৰ স্থিতি স্পষ্ট কৰিছে পৰীক্ষাৰ আয়োজক তথা তত্ত্বাৱধানৰ দায়িত্বত থকা অসম মাধ্যমিক শিক্ষা সংসদ চমুকৈ সেৱাই। সেৱাই এক প্ৰেছ বিবৃতিত পৰীক্ষা সুকলমে অনুষ্ঠিত হোৱা বুলি দাবী কৰি কয় যে পৰীক্ষাৰ পিছত প্ৰশ্নকাকত ফাদিল হোৱা বিষয়টোৰ কোনো বিশেষ গুৰুত্ব নাথাকে। সেৱাই সন্দেহ প্ৰকাশ কৰি কৈছে যে পৰীক্ষাৰ্থীসকলক বিভ্ৰান্ত কৰিবলৈ ন্যস্ত স্বাৰ্থ মহলে উদ্দেশ্য প্ৰণোদিতভাৱে একাংশ প্ৰশ্নকাকত সামাজিক মাধ্যমত ভাইৰেল কৰিব পাৰে। এনে বাতৰিৰ দ্বাৰা বিভ্ৰান্ত নহ'বলৈ পৰীক্ষাৰ্থীসকলক আহ্বান জনাই লগতে পৰীক্ষাৰ ফলাফল উপযুক্ত সময়ত ঘোষণা কৰা হ'ব বুলি সেৱাই স্পষ্ট কৰি দিয়ে। পৰৱৰ্তী খবৰ, যশোৰ তুফানত বক্স অফিচত খলকনি। বক্স অফিচত 800 কোটি টকাত 800 কোটি ক্লাবত যোগদান KGF টুৰ। কানাডা ছুপাৰষ্টাৰ যশোৰ ছবি KGF চেপ্টাৰ 2-এ সমগ্ৰ বিশ্বতে যথেষ্ট আলোড়ন কৰি আছে। সঞ্জয় দত্ত, ৰবীনা টেণ্ডন আৰু শ্ৰীনিধি ছেট্টী অভিনীত KGF 2-এ বিশ্বব্যাপী 800 কোটি টকাৰ সীমা অতিক্ৰম কৰিছে ইতিমধ্যে। আনহাতে হিন্দী দৰ্শকৰ ক্ষেত্ৰত ছবিখনে 300 কোটি টকা উপাৰ্জন কৰিছে। উপাৰ্জনৰ ক্ষেত্ৰত KGF 2ৰ ছুপাৰষ্টাৰ ৰজনীকান্তৰ 2.0 বাহুবলী আৰু ছলমান খানৰ চুলতানকো পিছ পেলাইছে। ইয়াৰ সৈতে KGF 2 800 কোটি টকাৰ সীমা অতিক্ৰম কৰা প্ৰথম কানাডা চলচ্চিত্ৰ হৈ পৰিছে। KGF 2-এ বিশ্বব্যাপী বক্স অফিচত 880 কোটিতকৈ অধিক উপাৰ্জন কৰিছে। KGF 2ৰ ধুমুহাই সমগ্ৰ বিশ্বৰ ছবিগৃহত ঢৌ তুলিছে বুলি কোৱাটো ভুল নহ'ব। বহুতো দেশৰ থিয়েটাৰ ঘৰুৱা চলচ্চিত্ৰখনৰ টিকট এতিয়াও হিট আউট হৈ আছে। বাণিজ্য বিশ্লেষক ৰমেশ বালাৰ পৰ্যবেক্ষণ অনুসৰি KGF অধ্যায় 2-এ বক্স অফিচত 880 কোটি টকা সংগ্ৰহ কৰিছে। যোৱা সপ্তাহান্তত ভাৰতৰ প্ৰতিখন মেট্ৰ' আৰু ৰাজ্যত দৰ্শকে KGF 2 উপভোগ কৰিছে।